মুক্ত হোৱাৰ সপোন দেখি পশু হোৱাত কিমান বাকী জীৱন দিয়াৰ ক্ষমতানো কাৰ জীৱন লোৱাৰ ক্ষমতা অপাৰ জন্ম লোৱাৰ অৰ্থ বিশাল অৰ্থ নৰল হ'ল মহাকাল দাদা সিংহটা দিবচোন এই ল'ৰাটোক 20 কিলো পেকেট দিবচোন ও তাক যখন লই গেলে বল 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 ও নাম কি তোর কল পেলাইছ তো টাকা কে আছে নমস্কাৰ দাদা মোৰ নাম ইয়াৰ হাকিয়া মই ইয়াত কোম্পানী কামৰ কাৰণে আহিছোঁ এগিলা মাটি তোর এক বিস্কুট কা দিবি নহয় দাদা ই দুদিনৰ পৰা আকৌ হোৱা নাই সেইকাৰণে মই কিনি আছোঁ সেই কাৰণে তই এক বিস্কুট অলপ দেখা পহৰণ কৰিব লৈছ নাই নাই দাদা আপোনালোকৰ ভুল হৈছে দাদা আপোনালোকে মোক মাৰিছে যাব আরে কি যা মারে দাদা মোক আরে মারা মৃত্যু কি দৰে পুৰা মৃত্যু এতিয়া মৃত্যু এতিয়া মৃত্যু যদি শিল্প মৃত্যু কি দৰে পুৰা মৃত্যু এতিয়া আজিৰ বিগ ব্ৰেকিং নিউজ অভি নীলকান্তৰ পুনৰাবৃত্তি দিন দুপৰতে মৰিয়াই হত্যা কৰা হ'ল নিয়াৰ শইকীয়া নামৰ এজন যুৱক এজন সৰু ল'ৰাক অপহৰণ কৰাৰ সন্দেহত এজাক মানুহৰূপী দানৱে হত্যা কৰিলে নিয়াৰ শইকীয়া নামৰ যুৱকজনক ঘটনাটো এতিয়া সন্দেহস্থল স্থানীয় লোকে জনোৱা মতে বিস্কুটৰ লোভ দেখুৱাই অপহৰণৰ চেষ্টা কৰিছিল নিয়াৰ শইকীয়া নামৰ যুৱক পৰৱৰ্তী সময়ত আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম যে ঘটনাটো আচলতে হৈছিল কি নে ইয়াৰ পৰিকল্পিত কোনো হয় ইতিমধ্যে আমাৰ হাতত আহি পৰিছে এটি ভিডিঅ' ফুটেজ য'ত আপোনালোকে দেখিবলৈ পাইছে কেইজনমান নৰবিহাছে নিয়াৰ শইকীয়া নামৰ যুৱকজনক অতি নিষ্ঠুৰভাৱে দয়াহীনভাৱে লাঠি ইটাৰে প্ৰহাৰ কৰিছিল এই ঘটনা অতিকৈ দুখ লগা তাতোকৈ দুখ লগা কথা এই যে সকলো লোকে ল'ৰাজনক নবচাই ভিডিঅ' কৰাত যেন ব্যস্ত মানুহ যে ইমানেই দয়াহীন হ'ব পাৰে ইয়াৰ পৰা হয়তো এইটোৱেই প্ৰমাণিত যে মানৱ জাতিটো হয়তো ধ্বংসৰ ফালে আগবাঢ়ি গৈ আছে উপস্থিত হৈছোঁ য'ত নিৰাশক্তি নামৰ এজন যুৱকক মূৰে মাৰে হত্যা কৰা হৈছিল আচলতে ঘটনাটো হৈছিল নেকি আমি বৰ্তমান এই স্থানীয় মানুহৰ পৰা জানিবলৈ চেষ্টা কৰিম প্ৰথমতে আমি ইয়াৰ এই ঠাইখিনি দেখুৱাব হৈছোঁ এইখিনি ঠাই তোমালোকৰ ওচৰত দেখুৱাব পাৰিছোঁ হয় এইখিনি সেইখিনি ঠাই য'ত নিৰাশক্তি নামৰ সেই যুৱকজনক কিছুমান মানুহৰ বিধানভাৱে মূৰে মাৰে হত্যা কৰিছিল আচলতে ঘটনাটো হৈছিল নেকি জানিব পৰা মতে সেই মানুহৰূপী দানৱকেইজনে ইটা আৰু বিভিন্ন ধৰণৰ অস্ত্ৰ ঘটনাটো আচলতে হৈছিল নেকি আমি কিছুমান স্থানীয় মানুহৰ পৰা ঘটনা জানিবলৈ চেষ্টা কৰিম
বৰ্তমান আমি উপস্থিত আছোঁ সেইখন দোকানত থাকি হাইৱে নামৰ ল'ৰাজন কিছু সময় আগত আহি গৈছিল। দাদা প্ৰক্ৰিয়াটো ঘটনাটো হৈছিল নেকি অলপ কৈ দিয়ক। কোৱা মতে এজন ল'ৰাক অপহৰণ কৰিবলৈ আহিছিল, সেইবাবে মাৰি পেলালে ল'ৰাটোক। চব আপোনাৰ পৰিস্থিতি নাছিল নেকি তেতিয়া? নাই, মই দোকানখন এৰি কেনেকৈ যাওঁ, কোনোবাই যদি কিবা বস্তু উঠাই লৈ যায়। হয়, আপোনালোকে শুনিলে স্থানীয় মানুহজনৰ কথা। ঘটনাটোৰ কাহিনী আমি জানিবলৈ চেষ্টা কৰিম আৰু আহকচোন আমি জানিবলৈ চেষ্টা কৰাৰ মতে হৈছিল নেকি। আপুনি কওক, আপুনি বচাবলৈ কেনে ল'ৰাজন? ইমান বাৰ মানুহে তেওঁক মাৰিছিল, এতিয়া মই অকলেনো কি কৰিম? এতিয়া মই নিজৰো প্ৰাণ ৰক্ষা কৰিবলৈ ভাবিব লাগিব কথা। হয়, আপোনালোকে প্ৰত্যক্ষ কৰিলে যে এয়া স্থানীয় মানুহৰ কথা। হয়, আচলতে আমাৰ সমাজখন কোন দিশে গতি কৰি আছে? পাহৰি গ'ল নেকি হিংসা যোগাই কোৱা গীতটি মানুহৰ বাবে দুখীয়ে উচিত শাস্তি পাবনে? ন্যায় পাবনে সেই মাতৃগৰাকীয়ে? যদি মাতৃ পুত্ৰ হাৰা হয় সেইগৰাকী ভনীয়েকৰ কি হ'ব? যিগৰাকী ভনীয়েকক সেই ককাইকে পিতৃ মৰম দিছিল। এই সকলোবোৰ এতিয়া ৰহস্যৰ অৱতাত। মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা। ভেটি নেৰু জীৱন দিম, লুইত পাৰৰ ডেকামি অস্ত্ৰ ধৰিম। অচিনাকি ব্যক্তি দেখিলে আমাৰ কিয় ভাৱ হয় তেওঁ যেন অপৰাধী? কিয় এতিয়াও আমি প্ৰতিজন অচিনাকি লোকক বিশ্বাস কৰিব টান পাওঁ? কিয় আজিও মানুহৰ মনত এইবোৰ চিন্তাধাৰা চলি আছে? হয়তো এদিন আপুনি বা ময়ো এখন অচিন ঠাইৰ অচিনাকি হ'বলগীয়া হ'ব পাৰে। পাৰিম জানো আমি অচিনাকি লোকসকলৰ মাজত নিজৰ পৰিচয় দিবলৈ? নে আপোনাৰ বা মোৰ লগত হ'ব অনিমেষ ভুৱা কাণ্ডৰ পুনৰাবৃত্তি? প্ৰথমতে জানক, বুজক, তাৰপিছত সিদ্ধান্ত লওক। আপোনাৰ এটা ভুল বা সিদ্ধান্তই অন্য কাৰোবাৰ জীৱন কাঢ়িব পাৰে। স্বাধীন দেশৰ হৈ পৰাধীন